স্থানীয় আজি গ্রিন ভ্যালি একাডেমির অধ্যক্ষ মহোদয় উপস্থিত বিভিন্ন উচ্চতর মাধ্যমিক আরম্ভ করে সকল শিক্ষক শিক্ষয়িত্রীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি গ্রিন ভ্যালি একাডেমিৰ প্ৰথমবাৰৰ বাবে প্ৰতিভা নামৰ এটা প্ৰাচীন পত্ৰিকা আমি প্ৰস্তুত কৰিছো আৰু এই প্ৰাচীন পত্ৰিকাখন আজি আমি উদ্বোধন কৰিবলৈ ওলাইছো আৰু যথেষ্ট ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট কষ্টৰ বলতহে আমি এই প্ৰতিভাখন আমি আজি উন্মোচন কৰাৰ কাৰণে সক্ষম হৈছো তোমালোকক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো এই প্ৰাচীন পত্ৰিকাৰ সহায় সহযোগিতা লিখনি কবিতা বিভিন্ন ধৰণৰ তোমালোকৰ প্ৰতিভা প্ৰকাশ কৰাৰ কাৰণে আৰু আজি আনুষ্ঠানিকভাৱে এই প্ৰতিভা নামৰ যি আলোচনী অল মেগাজিন এখন উদ্বোধন কৰিব আৰু উদ্বোধন কৰাৰ কাৰণে আমি আহ্বান জনাইছো গ্রিন ভ্যালি একাডেমিৰ সন্মানীয় অধ্যক্ষ মহোদয় লগতে জ্যেষ্ঠ শিক্ষক জাহিদুল ছাৰ বৈদ্যুতিক ছাৰ যেমন সমৰুদ্দিন ছাৰক আদি কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ মেনেজমেণ্টৰ এগৰাকী ব্যক্তি আছে তেখেতক সন্মানীয় হাফিজ ৰফিকুল ইছলাম তেখেতক আহি এই প্ৰতিভাখন উন্মোচন কৰাৰ কাৰণে অনুৰোধ জনাইছো আৰু এই হিচাপতে আমি মাইক্ৰফোন সন্মানীয় অধ্যক্ষ